বন্ধুসকল, জুবিন গাৰ্গ অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, বড়ো, বঙালী, হিন্দী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগে জুবিনে পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডেলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতি কীবৰ্ডৰ প্লেয়াৰ। বন্ধুসকল, আজি আমি কথা পাতিম জুবিন গাৰ্গৰ বিষয়ে। যদি আপুনি জুবিন গাৰ্গৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। জুবিন গাৰ্গৰ জন্ম হয় 1972 চনৰ 18 ছেপ্টেম্বৰত মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃৰ নাম মোহিনী এম বৰঠাকুৰ আৰু মাতৃৰ নাম স্বৰ্গীয় ইলি বৰঠাকুৰ। জুবিনৰ পৰিয়ালৰ মূল ঘৰ শিৱসাগৰৰ জাজিত। জুবিনৰ দেউতাক এজন মেজিষ্ট্ৰেট আছিল আৰু সেইবাবে এঠাইৰ পৰা আন ঠাইত সলনি হৈ থাকিবলগীয়া হৈছিল। জুবিনৰ মাতৃ এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। জুবিনৰ ভগ্নী দুগৰাকী জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী বৰঠাকুৰ এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয়। জুবিনে নিজৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃক বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিকাৰ সংগীত শিক্ষা আৰম্ভ কৰিছিল। ইয়াৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছলৈ তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ পিছত জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ স্থানান্তৰিত হৈছিল, য'ত তেওঁ স্নাতক ডিগ্ৰী শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে আৰু তেওঁ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল। 1992 চনত অনুষ্ঠিত যুৱ মহোৎসৱত প্ৰাচ্যায়ন্ত একক পৰিৱেশত স্বৰ্ণপৰ্যক অৰ্জন কৰাটোৱে আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পী ৰূপে জীৱনৰ প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। 1992 চনত প্ৰথম এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগেই তেওঁ উত্তৰ পূব ভাৰতত জনপ্ৰিয় হৈ পৰে আৰু ইয়াৰ পিছত জুবিনে কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই। জুবিনে নিজৰ নামতে প্ৰায় 40খটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু 24খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰৰ অব্যাহত ৰাখিছে। তেওঁৰ শেহতীয়া বঙালী চিনেমা শুধু তুমিৰ কাৰণে 2005 চনত তেওঁক শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। ইয়া আলি গীতটিৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড, মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড, গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, 2007 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে ৰাষ্ট্ৰীয় বঁটা আৰু 2014 চনত ৰেঞ্চা অসম বঁটা লাভ কৰে। গতিকে বন্ধুসকল, জুবিন গাৰ্গৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।